তো গাইছ বানপানী শুকাই গ'ল কচুখিনি অৱস্থা চাওক মানে বানপানী বাঢ়িলেও দিগদাৰ শুকালেও দিগদাৰ খেতি বাতি বহুত নষ্ট হৈ যায় আৰু এতিয়া গৈছোঁ মেইন টাউনলৈ আৰু টাউন আজি মেইন জেগাখন ধুনীয়াকৈ দুখন চাইডে বুজি সেইফালেকে আৰু গাইছ সেইখনে আছে আমাৰ ডেৰগাঁও RCC দলং দুখন আছে এখন বেক চাইডে আছে তিনিখন আছে মানে এখন এইফালে আছে এখন আৰু এতিয়া মেইন মঞ্জিল পাই ল'ম ৰ'ব আৰু গাইছ ডেৰগাঁও 4 লাইন দিয়া হৈছে আৰু মই মানে এতিয়া গৈছোঁ কালী মন্দিৰ আমাৰ এখন আপোনাৰ মেইন ডেৰগাঁও মেইন টাউনতে হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আশা কৰোঁ আপোনালোকৰ খবৰ খাতি ভাল মোৰো ভাল আৰু ৰাতিপুৱা আহিলোঁ মানে ডেৰগাঁও মেইন টাউনলৈ আৰু মানে এতিয়া আছোঁ মই এনেকুৱা বাছ মানে জিৰণি ঘৰত সেইটো হৈছে জিৰণি ঘৰ ৰ'দটো চাওক কিমান বেছি ৰ'দ দিছে মানে আৰু গাইজ সেইটো আছে কালী মন্দিৰ আৰু সেই গেটখনলৈ চাওক এটা ঘৰৰ সমান গেট বহুত বেছি ডাঙৰে গেট হয় এখন আমাৰ ডেৰগাঁৱত আৰু গাইজ যেতিয়া মই ঘৰত অকলে থাকোঁ মানে এনেই ডেৰগাঁও টাউনলৈ ওলাই আহোঁ কিবা এটা ভাল লাগে অকলে থাকিলে মানে ঘৰত বৰ হৈ যাওঁতো সেইটো কাৰণে ডেৰগাঁও টাউনলৈ ওলাই আহোঁ মানে ডেৰগাঁৱতো চাবলগীয়া জেগা আছে সেইটো কাৰণে অকণ ওলাই আহোঁ আৰু যিহেতু আজি এইটো অকণ নৰ্মেল ভিডিঅ' চাৰিশ ভিডিঅ' শেষলৈকে কিবা এটা হ'লেও ভাল লাগিব চাই থাকিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব চেনেলটো আৰু গাইজ কালী মন্দিৰ যায় এইফালে আৰু আমি এতিয়া যাম তালৈকে গৈ আছোঁ এতিয়া মানে ডেৰগাঁৱতে ফুৰিম বুলিয়ে আহিছিলোঁ এই মন্দিৰলৈ আহিম বুলি ভবা নাছিলোঁ আৰু এনেই একদম ধুনীয়া হৈ আছে সেউজীয়া পৰিৱেশ হৈ আছে সেইটো কাৰণে অকণ চাবলৈ আহিছোঁ চাওক গোটেই চাৰিওফালে কেৱল বাগান আৰু এনেকুৱা তিনিআলি দোকান আছে তাৰপৰা চাকি তাকি লৈ ল'ব পাৰে মইতো নলওঁ বাৰু বেলেগ এদিন আহিম চাকি তাকি জ্বলাম আৰু আগতো আহিছোঁ আৰু চাই থাকিব সেইলৈকে আৰু মানে কালী মন্দিৰৰ মানুহবোৰ গৈ আছে আৰু যাম বুলি ভাবিছিলোঁ সেই গা পা ধোৱা নাই যে সেইটো কাৰণে যোৱা নাই আৰু মানে এনেকুৱা গৰম দিছে আৰু মোৰ চৰ্দি হৈ আছে সেইকাৰণে বহুত ভাল লগা নাই চাইকেল চলাই মানে বহুত অশান্তি লিখীয়া লাগি আছে চৰ্দিও লাগি আছে ৰ'দটো চাওক মানে কিমান কাৰাকৈ ৰ'দ দিছে মানে 38 দি আছে আজি বহুত বেছি ৰ'দ দি আছে আজি বৰষুণ দিলে বৰষুণ দিয়ে একেৰাহে ৰ'দ দিলে ফালি দিয়ে মানে টিকা ফালি দিয়ে ৰ'দে আৰু সেইটো আছে কালী মন্দিৰ আগতো আহিছোঁ মানে যেতিয়া মই ঘৰত অকলে থাকোঁ তেতিয়া মই অশান্তি লাগে সেইটো কাৰণে অকণ ডেৰগাঁৱলৈ ফুৰিবলৈ গুচি আহোঁ মানে আৰু আপোনাক দেখুৱাম চাৰিশ ভিডিঅ' শেষলৈকে আৰু লাজে লাজে ভিডিঅ' বনাইছোঁ মানুহবোৰ গৈ আছে বহুত লাজ লাগে কেলৈ নাজানো ইমান লাজ লাগে ভিডিঅ' বনাব এইটো মেইন ডেৰগাঁও হাই ৰোড এইফালে যোৰহাট এইফালে বোকাহাট চিধা বাগান আৰু ধুনীয়া এটা ৰাস্তা এনেকৈ গৈ সেইটো হৈছে কালী মন্দিৰ কালী মন্দিৰলৈ যোৱা কি ধুনীয়া এটা ৰাস্তা চাওক মানে গাইজ কালী মন্দিৰ কিয় আহি ভাল লাগে জানেনে এই পৰিৱেশটোৰ কাৰণে চাওক কি ধুনীয়া এটা পৰিৱেশ দেখিছেনে মানে এই পৰিৱেশটোৰ কাৰণে কালী মন্দিৰ আহি বহুত ভাল লাগে আৰু মানে গছ গছনি ধেৰ আৰু চাৰিওফালে কেৱল বাগান সেইটো কাৰণে বহুত ভাল লাগে ছাঁ পৰে গৰম দিনত বহুত ধুনীয়া এটা ছাঁ পৰে চাওক ৰাস্তা কাষে পোৱা ছাঁ গছ ইমান ডাঙৰ গছ দেখিছেনে এইবোৰ ইমান ডাঙৰ গছ আৰু মোৰ বেক চাইডে আছে কালী মন্দিৰ আৰু ইয়াতে এতিয়া ছাগলী তাগলী দান দিয়ে ভাল লাগে আৰু অতি সোনকালে আহিছে ব'লবম ধামাকা ব্লগ বনাম আৰু পৰিৱেশটো চাওক নাই কি ধুনীয়া পৰিৱেশ সেই জেগাৰ পৰিৱেশ লিখা লাগে চাওক না শান্তি পৰিৱেশ লাগে শান্তি পৰিৱেশ মনটো ভাল লাগি যায় মানে সেউজীয়া পৰিৱেশত থাকি বহুত ভাল লাগে আৰু আগলৈও অকণ ৰাস্তাটো বেয়া আছে মানে আগৰ ৰাস্তাটো অকণ বেয়া আছে মানে পকা বেছি দূৰ নাই আৰু মেইন পকাই মানে আৰু এসমতে আছে পকা চব বাগান বেয়া ৰাস্তা বাগান আৰু গাইজ যেতিয়া মোৰ মনটো ভাল লাগি নাথাকে তেতিয়া মই এই কালী মন্দিৰলৈ গুচি যাওঁ মানে পৰিৱেশটো চাই কিবা এটা ভাল লাগে এতিয়া এই ৰাস্তাটো সোমাওঁ না তেতিয়া সোমাই মনটো পুৰা ফ্ৰেছ হৈ আহে আৰু এইফালেদি গ'লে নেঘেটিং শিৱদৌল পাওঁগৈ আৰু এইফালেদি গ'লে শ্বৰ্ট হয় আৰু শ্বৰ্ট মানে অকণ দূৰহে হয় এইফালে এতিয়া মানুহবোৰ যেতিয়া শিৱৰাত্ৰি হয় তেতিয়া মানে চেকিং বহেতো সেইটো কাৰণে আমি এইটো শ্বৰ্টকাট লওঁ আইডিয়া আছে ডেৰগাঁও লোৱাটো আৰু পৰিৱেশটো চাওক কি ধুনীয়া এটা পৰিৱেশ চাওক আকৌ ৰিলচ এটা বনাই ডাইৰেক্ট ঘৰ যাওঁ আৰু আজিৰ ভিডিঅ' ইমানেই আপুনি যদি ভিডিঅ'টো ভাল পালে তাক লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কি কৰিব আৰু ৰানিং মানে অকণ মডিফাই দিলোঁ ধুনীয়া পাব মই কেনেকৈ মডিফাই কৰিছিলোঁ সেইখন মানে কালাৰটো চেঞ্জ কৰিছিলোঁ কেনেকৈ কৰিছিলোঁ ভিডিঅ' পাব বাৰু আৰু অকণ চিনেমেটিক শ্বট চাই লওক